Hey guys, welcome from Namsai. Jihetu আজি bihur din, so আজি বেলেগ ধৰণৰ বিহু চাবলৈ আহিলো নামচাই pogoda Sangkenbihu বুলি কয় বিশেষকৈ বৌদ্ধ ধৰ্মৰ লোকে এই বিহু বেছিকৈ মনা হয় তো আহিলো বিহু চাবলৈ লগতে নামচাই আহিছো যেতিয়া বুদ্ধ ভগৱানৰ ষ্টেচু টেম্পল চাবলৈ নাযাওঁ এটো কেতিয়াও হ'ব নোৱাৰে সো আপোনালোকে অনুমান কৰিব পাৰিছে হ'ব গাড়ীৰ লাইন মানুহ কেনেকৈ আহিছে সো হে গাইজ সকলোকে ৰঙালীবিহুৰ শুভেচ্ছা জনাইছো এণ্ড ৱেলকাম বেক টু মাই Upperassam ইউটিউব চেনেল তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব জীৱনত প্ৰথমবাৰ এনেকৈ বিহু চালোঁ বহুত ভাল লাগিলে আমি অসমত বিহু চাই থাকোঁ কিন্তু এয়া বিহুটো অলপ বেলেগ পানী বিহু বুলি কয় ডিসক্ৰিপশ্যনত এই পানী বিহুৰ লিংকটো দিয়া আছে ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিলে বহুত ভাল লাগিলে আপোনালোকেও চাব ভিডিঅ'টো বহুতৰ মাজত প্ৰশ্ন এটা হয় এই বুদ্ধ ষ্টেচুটো বহুত ডাঙৰকৈ বনাই থোৱা আছে কিন্তু কোনটো জায়গাত অৱস্থিত প্ৰপাৰ বহুতেই নাজানে তো মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কৈ দিম এই বুদ্ধ ষ্টেচুটো নামচাই অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লাল পাহাৰ বুলি কয় এই লাল পাহাৰ বুলি কোৱা জায়গাটোত অৱস্থিত বুদ্ধ ষ্টেচু সবলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ফাইনেলি আহি পাই গ'লো মই আল্টিমেট বে মা কসম ভবাই নাছিলোঁ এনেকৈ ডাঙৰ ভিডিঅ'ত যেনেকৈ দেখি পাইছিলোঁ মানে ডাবল ট্ৰিপল কি বুলি ক'ম আল্টিমেট বে গাইজ ইমান ডাঙৰ কেনেকৈ আপোনালোকক জনাম গাইজ আল্টিমেট বে গাইজ ইয়াৰ আঙুলিবিলাক চাওক না আঙুলিবিলাক ইমান ডাঙৰ বুলি ভবাই নাছিলোঁ বে আল্টিমেট বে ইয়াৰ আঙুলিবিলাক চাওক না গাইছ আঙুলিবিলাকে আমাৰ নিচিনা 10টামান হৈ যাব 10টামান তো আপোনালোকে ভিডিঅ'ত চাই সৰু দেখি পায় মানে ডাঙৰে দেখি পায় হ'লে যিমানটো ইয়াত দেখি পাইছে ডাঙৰ তেনেকুৱা ভিডিঅ'ত কেতিয়াও দেখি নাপায় কথা একটা কিন্তু মানিব লাগিব দেই মানিব লাগিব ইয়াৰ মিস্ত্ৰীবিলাক যোনে বনাইছে ইঞ্জিনিয়াৰবিলাক মানিব লাগিব ইমান ডাঙৰ গাইজ ৱৰ্ল্ডত নম্বৰ 1 বিগেষ্ট বুদ্ধিষ্ট টেম্পল হ'ব নেকি ষ্টেচু হ'ব নেকি মাই গড ভয় লগা গোটেই এৰিয়াটো নামচাই আহি পাই গ'লোঁ তো ভোক লাগিছে কিবা খাই ল'ব লাগিব
বৰষুণো দিছে, কি কৰিম বা। তো গাইজ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, তো ভাত খাম। ভাত খাই দিলোঁ একদম ফুল হৈ যোৱাকৈ, মন শান্তি হৈ গ'ল। বৰষুণ বি অলপ অলপ এৰিছে, তো যাব লাগিব ঘৰ। প্ৰায় 60-70 কিলোমিটাৰমান আৰু যাব লাগিব। তো বৰষুণ দিলে বি যাব লাগিব। ৰাস্তা পুৰা ব্লক, মানে গছ গিৰি গ'ল। তো গাইছ আমি গমেই পোৱা নাই, আমি ইয়াতলৈ গুচি গ'লোঁ। ইয়াত গছটো গিৰি গ'ল বোলে, গছটো গিৰি মেলি কিবা এটা এক্সিডেণ্ট হ'ল বোলে, মানুহ মৰিছে বুলি শুনিছোঁ। যিহেতু এই গছে পৰি কি গাড়ীৰ ওপৰত পৰিছে। তো গাইছ সঁচা হয়, মানুহ মৰিছে, গছ পৰি মেলি মানুহ মৰিছে বুলি দেখি পাইছোঁ।